এইখানে স্টাৰৰ মানে চাইন বোৰ্ড ক্লাছ 8 পৰা ক্লাছ 12 লাগি গ'ল 8 পৰা 12 তো ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল টিব্ৰছ ব্লগ। তো দোস্ত কালি মানে বিৰাট এটা ঘটনা হ'ল ৰ'ব। কালি মোৰ ভিডিঅ'ত কিছুমান মানুহে যি টি বুলি কমেণ্ট দিছে, সেই কমেণ্টবোৰৰ ৰিপ্লাই মই দিম। এথেন মই ফিল্ডত আছোঁ ৰ'ব, এই ফিল্ডতে চলিবিলাকক চাওক এই তোমাৰ দিয়ক কথাটো কৈছোঁ। মানে মই ভিডিঅ' বনাইছোঁ, আপোনালোকে যদি বেয়া পাইছে এথেন ভিডিঅ'টো আপোনালোকে নাচাব, তেন্তে বয়া কমেণ্ট কৰি দিয়ে আপোনালোকে। আৰু এটা কমেণ্ট দিছে, কমেণ্টটো মই আপোনালোকক মানে ৰিমুভ কৰি দিছোঁ। মানে এই বুলি দিছে, মিছা টাইম নষ্ট কিয় কৰি আছা? মানে মইতো আপোনাৰ ভিডিঅ' কৰি টাইম নষ্ট কৰি আছোঁ, আপুনিতো মোৰ ভিডিঅ'টো চাই টাইম নষ্ট কৰি আছে, সেইটো কাই কৈছে? এতিয়া মইতো কিবা কৰি টাইম নষ্ট কৰি আছোঁ, আপুনিতো ওপৰতে বেলেগৰ ভিডিঅ' চাই টাইম নষ্ট কৰি আছে, সেইটো মই ক'ব গৈছোঁ না। সেইটো বেলেগৰ লাইফত আমি সোমাব বন্ধ কৰক। এতিয়া মই যি কৰোঁ মোৰ কথা, আপোনাৰ কথা আপোনাৰ কথা, এখন সেইবিলাক বাদ দিয়ক। এটা ভিডিঅ'টোত আৰম্ভ কৰোঁ। আজি টিউশ্যন আছে ৰ'ব, আজি চাইকেল ৰাইডিঙৰ ভিডিঅ' পাব দিয়ক। একেবাৰে সৰু চলিয়ে কিবা কৈ দি তোৰ ভিডিঅ' চাই বহুত ভাল লাগে। ভাল লাগে না? তই এটা গান মাৰ খাই তো মাৰা হৈছে হা, কামটো নাই তোৰ, খেলবা জানা না কিবা কথা কি তুমি কি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিবি? চাইকেল চলাব দিবা লাগে। ঘৰত যা ঘৰত যাওঁ নিজা ক'ত স্ক্ৰিপ্ট ক'ব দিছোঁ তই নিজে বকি আছা। মই কৈছোঁ হয় না মাৰে মই কৈছোঁ হা, সি নিজে কৈ আছে হয় না? বেটা অকাঠি বেটা কি কৈছোঁ মই? দেখছে গাইজ কি বদমাচি কৰে। মোক চাইকেল চলাব দিব লাগে, নতুন চাইকেল খাই। কি কয় তো গাইজ, মাদাক পাছেদি গুইৰম ৰ'ব, মনে মনে মাদাক পাছেদি গুইৰম। টিউশ্যন যাবার হলে আর যাও আর মারবি মোক মারবি তই কম দিছা নাকি? কম দিছা কি দেখছে গাইছ মোক মারবা পারা খাওয়া কৈছে দি আছো রব। তাহালত কাইজা চাইজা কৰি আহিলোঁ দিয়ক। এথেন টিউশ্যন যাওঁ। আপোনালোকে ৰাস্তাৰ ভিউ চাওক, ৰাস্তাৰ ভিউ দেখুৱাম। আজি চাইকেল ৰাইডিঙে দেখুৱাই দিয়ক। আজি কালিৰ পৰা কালি এখন খেলা আছে, কালি খেলা এখন দেখুৱাওঁ দিয়ক। অলপ ৰাস্তাত ভিউ চাওক। গাইজ আহি থাকোঁতে ফুটবল খেলা দেখা পালোঁ ৰ'ব। এথেন ফুটবল খেলা চায়ে যাওঁ আহিছোঁ। এথেন অলপ টিউশ্যনকলৈকে দেৰিও আছে, 10 মিনিটমান দিয়ক। অলপ খেলা চাওক। আমাৰ বৰপেটা এনেই ঠিকে আছিল, চব ঠিকে আছিল। খালি পিলপিলি মেঘাৰ দৰে অহা যোৱা কৰিব নোৱাৰি। সিদিনা এখন খুন্দ লৈছোঁ চলা, মাজেদি কাটি দিছে। কি বা তাহোঁ কি বুলি ভাবিবা? এই বৰপেটা বুলি নহয়, অসমৰ বাহিৰৰ জেগাটো পিলপিলি মানে একদম শেষ হৈ গৈছে দিয়ক। টিউশ্যনৰ সেই মানে টিউশ্যনৰ ডেষ্টিনেশ্যন মানে ইয়াতে মই টিউশ্যন কৰোঁ, মানে হান্নান ছাৰ বুলি। আপোনালোকে মানে ছাৰৰ লগত চিনাকি কৰি দি আছোঁ। আপোনালোকে চাইনবোৰ্ডখন চাওক, ছাৰৰ লগত চিনাকি কৰি আছোঁ দিয়ক। গাইজ চাওক, এইকাৰণে ছাৰৰ মানে চাইনবোৰ্ড চাই লওক গাইজ। আপোনালোকে আহিব আৰু টিউশ্যনত ছাৰৰ লগত চিনাকি কৰি দি আছোঁ দিয়ক। স্যার মই মানে এটা ইউটিউবত ভিডিও দিওঁ, মানে আপনি যেহেতু টিউশন কৰে
সেই মানে আপুনি কিমান ক্লাছৰ পৰা কিমানক টিউশ্যন কৰে কথাটো কৈ দিয়কচোন। মই ক্লাছ 8ৰ পৰা ক্লাছ 12লৈকে কৰোঁ। 8ৰ পৰা 12 মানে 8ৰ পৰা 12লৈকে যিমান ল'ৰা ছোৱালী আছে চব আহিব পাৰিব এতিয়া আপোনাৰ তাত শিকবা চিট আছে না? আছে। অঁ চিট আছে। বাকী আপোনালোকে শুনছে ছাৰে কৈ আছে এথেন ক্লাছ 8ৰ পৰা মানে হাই ছেকেণ্ডেৰীটো আপ টু হাই ছেকেণ্ডেৰী মানে কোনোবাক লাগিলে ডিগ্ৰীও শিকাই দিব, কথা নাই। মই নিজে 8ৰ পৰা শিকিছোঁ, মানে বহুত ভাল ছাৰ মানে যিখিনি বস্তু শিকাই দিয়ে মানে বঢ়িয়াকৈ বুজি পাওঁ মানে ছাৰ। আপোনালোকে যদি আহিব খোজে মানে আহিব পাৰে, ছাৰৰ লগত যোগাযোগ কৰক। মই মানে ডেছক্ৰিপশ্যনত নাম্বাৰটো দি আছোঁ, মানে আপোনালোকে যোগাযোগ কৰিব পাৰে। ছাৰে মানে যিখিনি বস্তু বুজায় মই মানে একদম বঢ়িয়াকৈ বুজি পাওঁ গাইজ, একো চিন্তাই কৰিব নালাগে। দিয়ক গাইজ দিয়ক। তো গাইজ এথেন টিউশ্যন কমপ্লিট কৰি ওলাই আহিলোঁ। এথেন ঘৰত যাৱাৰ আজিলৈ ইমানেই দিয়ক, আৰু আজি ব্লগটো বিশেষ নাছিল আৰু এনেই এটা বনালোঁ দিব লাগে। কালি এখন খেলা আছিল, কালি ব্লগটো অলপ ভাল হ'ব। কালি ফুটবল এখন আছে আমাৰ গাঁৱত ৰিজাৰ্ভত। দিয়ক গাইজ দিয়ক, যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। যা হ'ব যা গাইজ, যা হৈছে যে দে।